বহুতে ITI এডমিশনৰ কাৰণে ৱেইট কৰি আছিল। তো ফাইনেলি নটিচ আহি গ'ল 2026 আৰু 2027ৰ। ভিডিঅ'টো চাই থাকিবা। এই ভিডিঅ'ত মই আলোচনা কৰিম কেতিয়া এডমিশন ষ্টাৰ্ট হ'ব, ৰেজিষ্ট্ৰেশ্যন, আৰু কেতিয়া ইন হ'ব, কেনেকৈ এডমিশন প্ৰচেছ হ'ব। চ' ভিডিঅ'টো চাই থাকিবা। ৰিচেণ্টলি নটিচ পালোঁ যে এডমিশন প্ৰচেছটো ষ্টাৰ্ট হ'ব, নটিচ আহি গৈছে। চ' ইলিজিবিলিটি এইবিলাকৰ বিষয়ে মই ভিডিঅ' বনাইছোঁ, চাই ল'বা। তো আজি আলোচনা কৰিম কেই তাৰিখৰ পৰা অনলাইন ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হ'ব। চ' ইয়াৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব 26 মেৰ পৰা, 26 মে 2026ৰ পৰা 11 জুন 2026 5 PM লৈকে। তাৰপিছত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 26 মে 2026ৰ পৰা 12 জুন 2026। মানে তোমালোকৰ ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন হ'ব। যিকোনো ITIত গৈ তুমি তোমাৰ ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰি ল'ব পাৰা। তাৰপিছত মেৰিট লিষ্ট ওলাব। এইটো যিকোনো গভৰ্ণমেণ্ট ITIত গৈ ভেৰিফিকেশ্যন কৰিলে হ'ল। তাৰপিছত ইয়াতে এপ্লাই প্ৰচেছ দিছে, চোৱা তোমালোকে। এপ্লাই কৰিবৰ বাবে তোমালোকে ITI-assam.admission.nic.in ৱেবছাইটত সোমাব লাগিব। তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ফৰ ই কাউন্সেলিং। তাৰপিছত যিবিলাক ডকুমেণ্টছ লাগে সেইবিলাক ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপিছত ডকুমেণ্ট ভেৰিফাই কৰিব লাগিব যিকোনো ITIত, গভৰ্ণমেণ্ট ITIত। তাৰপিছত তোমালোকে গভৰ্ণমেণ্ট ITIত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যোৱাত তোমালোকে এটা কথা মনত ৰাখিবা যে যিবিলাক অৰিজিনেল ডকুমেণ্টছ, যিবিলাক এপ্লাই কৰোঁতে তোমালোকক লাগিছিল, সেইখিনি গোটেইখিনি তোমালোকক অৰিজিনেল লগতে প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব। তাৰপিছত আৰু এটা কথা মনত ৰাখিবা, প্ৰিণ্টেড এপ্লিকেশ্যন ফৰ্মটো লাগিব আৰু অৰিজিনেল ডকুমেণ্টছ মই যে ক'লো এইখিনিয়ে। তাৰপিছত তোমালোকৰ মেৰিট লিষ্ট ওলাব। তাৰপিছত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। মই ইনফৰমেশ্যন দিয়াৰ কাৰণে পালোঁ, যিহেতু সোনকালে দিয়াৰ কাৰণে মই শ্বৰ্টকৈ ভিডিঅ'টো বনালোঁ। চ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। চ' থেংক ইউ।